থানাই বতৰা নাই ছোৱালীজনী তোমালোকৰ ঘৰলৈ আহি আকৌ নোযোৱা হ'ল কিয়? ঘৰখনত মৰম পাইছে আকৌ। তই মাজত মাত নিদিবি আকৌ। তুমি মৰম কৰাটো হয় বাৰু। আচ্ছা ইহঁতৰ ঘৰখন মানে বিৰাট মৰমীয়াল আমাৰ মা আৰু ভণ্টি সঁচাই বহুত মৰমীয়াল। তেনেহ'লে তোমালোকৰ ঘৰলৈ গ'লে দেখোন আমি থকাকে যাব লাগিব। তুমি এনেকে ঘপককৈ আহি তেওঁৰ ঘৰত সোমাই দিলে নহ'ব নহয়। সেইকাৰণে বিজিতে কেছ দিব আহিছে। কেছ দিয়া নাই ভণ্টি, কথাটো জনাবলৈ আহিছে। এইটোতো কেছেই হ'ল ন? ভণ্টি জনাবতো লাগিবই ন। তুমি জোৰ কৰি বেলেগৰ ঘৰত থাকিম বুলি থাকিব নোৱাৰা নহয়। মই থাকিম বুলি আহিছো যেতিয়া থাকিমেই। এই ছোৱালীজনীৰ ঘটনাটো বেলেগ। হেই ছাৰ পটককৈ আহি আছো। কি হ'ল? একো নাই হোৱা মনটো বেয়া, অকণমান শুই আছো। কেছটো কি মানে? মই মানে কিবা এটা বেয়াকে ক'লো, ছাৰ বচাবৰ কাৰণে কিবা এটা দিম বুলি ক'লে, সেইকাৰণে বহি আছ। কোন? এইটো তুমি কি কাম কৰিবলৈ ওলাইছা কোৱা? কি কাম কৰিম? মোক জানি বুজি কোৱা নাই নহয়, মুখৰ পৰা ওলাই গৈছে। তোক সুধি আছো, তোক সুধি আছো। কাক সুধি আছে? আমি এইফালে কথা পাতি আছো। পাঠক পাঠক। ছোৱালীজনীক তেনেকে থৈ আহিব লাগিলে কিন্তু ডাঙৰ কথা হ'ব যদি ছোৱালীজনীয়ে তোমাৰ ওপৰত কেছ কৰি দিয়ে নিজৰ বুলি। কোন ছোৱালী? কোন ছোৱালী? কি কেছ? সীমাৰ মাজত জেওৰা হৈ নাথাকিবি। চাওলা যা। তাতকৈ যদি কিবা গণ্ডগোল হয় মোক যে তুমি ছাৰক কৈ দিয়া, ছাৰে গোটেইখিনি নিজৰ বুলি চল্ভ কৰি দিব। দিব ন? এই খাটাং দিব নালাগে, খোলাকে কোৱা খালি। ক'ব লাগিব। ব'লা এতিয়া। এক মিনিট, কি কেছ মোক কৈ যাকচোন। এই কেছটো ইয়াক কোৱা ই মানে থানাত মানে ছাৰৰ পিছতে ইয়ে মেইন হয় নেকি? হেৰি কওক আপুনি শুই দিয়ক, আমি কথাখিনি কৈ যাওঁ ন। কেছটো কৈ যোৱা ভাইটি, কেছটো কৈ যোৱা। কেছ কি কেছ? নিও কেছ এইডাল মকেলেছ ডাল এডাল। ছাৰ বিজিতে হেনো কথাখিনি খোলা খুলিকে ক'ব। বাকলি তই কিবা শিকাই অনা নাইতো? ক'ত শিকাইছো, মই কথাখিনি খুলি ক'বলৈ দিছো ছাৰক। কোৱাচোন বাৰু। আমাৰ মানে ছাৰ ফেচবুকত চিনাকি। সেইটো গম পালো, ফেচবুকটো। তাৰ পিছৰ খিনি কোৱা। তাৰ পাছৰখিনি মই কৈছো শুনক। ছাৰ ই দিনে 24 ঘণ্টাৰ মিনিমাম 20 ঘণ্টাই মোৰ লগত কথা পাতি থাকে। ফোনটো গৰম হৈ যায় চাগে। তাৰমানে সি চেনী যাত্ৰা। মনে মনে থাকাচোন। ছাৰ আমি কেইবাবাৰো লগো পাইছিলো। লগ পোৱাটোতো ইমান বেয়া কথা নহয়। ভাল কথাটো, বাকীখিনি কোৱা। ছাৰ এই 10 দিনত বিজিতেও মোক সময় দিছে আৰু ময়ো দিছো। 10 দিন মানে? আমাৰ চিনাকি 10 দিনৰ হয়। বাকলি 10 দিনত তুমি ঘৰ এৰি গুচি আহিলা? এৰি আহিছো বুলি আমাৰ ঘৰত গম নাপায়। মানে মই এওঁলোকৰ ঘৰলৈ ভাত খাবলৈ আহিছিলো। আবেলি যাম বুলি ভাবিছিলো, তাৰপাছত মন নগ'ল। তাৰপাছত ভাবিলো সন্ধিয়া যাম, আকৌ মন নগ'ল। ৰাতিটো থাকি ৰাতিপুৱা যাম বুলি ভাবিলো, মন নগ'ল। হয়। তাৰপাছত ভাবিছো থাকিয়েই দিওঁ। খুব ভাল কৰিলা। যদি তোমালোকৰ মন মিলিছে তেনেহ'লে ঘৰৰ মানুহ মাতি পাতি দিওঁ। নাই নকৰিব, মোক খাই পেলাব।